हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल। आज मैं आपनालोকৰ এটা নতুন ভিডিও লৈ আছো। আজি আমি একদম বৰটেঙা খাম বুলি ভাবিছো। এয়া চাক বৰটেঙা পাৰি থকা হৈছে। বৰটেঙা প্ৰথমতে আমি পাৰি লওঁ, তাৰ পিছত আমি বৰটেঙা খাম। আপোনালোকে ভিডিওটো চাই থাকিব শেষলৈকে। যদি ভাল পায় লাইক কৰিব, কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাব। তো এফালে বৰটেঙা ইয়া পাৰিলো, লৈ লওঁ এটা আৰু এটা লৈ লওঁ। আৰু এটা লৈ লওঁ বৰটেঙা। এয়া ৰবাব টেঙা লৈ লৈছো, তাৰ পিছত দুটা ৰবাব টেঙা আৰু এফালে চুকা টেঙা লৈ লৈছো। তাৰ পিছত এতিয়া আমি খাম। আপোনালোকে চাব ভিডিওটো শেষলৈকে, একদম মজাকে জলকীয়া দি একদম খাম। চাই থাকক ভিডিওটো। এফালে চুমিবাই গুচাই আছে, মই মানে কেমেৰামেন। এতিয়া মজাকে একদম বাকলিটো গুচাই থকা হৈছে। এতিয়া বৰটেঙাখিনি ধুনীয়াকৈ এৰুৱাই থকা হৈছে, একদম ফুটফুটকৈ এৰুৱাই থকা হৈছে ধুনীয়াকৈ একদম। তাৰপিছত জলকীয়া দিম, নিমখ দিম, একদম মজাকৈ খাম। একদম টুকুৰা টুকুৰ কৰি দিয়া হৈছে ধুনীয়াকৈ। চাওকচোন কিমান ধুনীয়া লাগিছে দেখি, খাওঁ খাওঁ লাগি গৈছে একদম। টেঙা বুলি ক'লেতো ৰ'বই নোৱাৰোঁ একেবাৰে। এতিয়া অলপমান একদম নিমখ দি দিয়া হ'ব। এতিয়া নিমখ দি পুৰা সানি দিয়া হৈছে মজাকে, একদম ভাঙি ভাঙি দিয়া হৈছে। আৰু এতিয়া দেহাহঁতক মানে জলকীয়া নিদিয়াকৈ বাটিত দি দিয়া হৈছে, কিয়নো সিহঁতি জলকীয়া খাব নোৱাৰেতো, তো আগতীয়াকৈ দি দিয়া হৈছে। কেনেকুৱা লাগিছে খাই? কেনেকুৱা লাগিছে? টেষ্টি? গুড নে? টেঙা লাগে? টেঙা হৈছে নাই? হৈছে। এতিয়া আমি পুৰা জলকীয়া সানি দিছোঁ, একদম জ্বলা কৰি। এতিয়া প্লেটত দি দিব মোক আৰু খাম আমি মজাকে। একদম দেখি খাওঁ খাওঁ লাগিয়ে আছে অথনিৰ পৰা। অমিতা খোৱাত লাগিলে যে টেঙা এৰি দিয়া আকৌ, কেনেকুৱা কথা। এতিয়া একদম খাই চাওঁ অকণমান কেনেকুৱা লাগিছে। একদম মজা। ভিডিওটো কেনেকুৱা পালে জনাব। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব।